হ্যালো ভাই, আজি আকৌ তোৰ কি হ'ল বে? আমাৰ ছেকেণ্ড ফুকনদাৰ নতুন গানটো শুনিলে নে? নাই শুনা। আৰু কোন ছেকেণ্ড ফুকনদা বে? আপুনি এবাৰ গানটো শুনক না, চব গম পাই যাব। অ'কে, দেখা। ইমান পানী কেনেকৈ কৰো মই হালি খেতি নাই হালোৱা নাই ৰোৱনী বতৰৰ বতৰাই কৰে আমনি। আবে এইটো গানেই হ'ল নে? আমাৰ ঘৰৰ কুকুৰটোৱেও ইয়াতকে ভাল গান গায়। আৰু এই মক্কেলটোলে চা। তুমি প্ৰপ'জেল দিছা বুজি পাইছো। ওপৰলৈ চাই দিয়া, তলতনো কৰ সোণৰ লাখৰিডাল পৰি আছে। আৰুনো তোমাৰ কি ইমান জোৰেকে হাগা লাগিছিল যে ৰঙা গোলাপ এপাহো আনিব নোৱাৰিলা? আৰু এই মক্কেলকেইটালে চা, লগৰ এটাৰ কলিজা দুফাল হৈ গৈছে আৰু সিহঁতি হাঁহি ক'বই নোৱাৰে। ঘেণ্টা লগৰ তোমালোক। নাই হালোৱা নাই ৰোৱনী বতৰৰ বতৰাই কৰে আমনি। হালোৱা নাই, ৰোৱনী নাই, খেতি কৰিব নোৱাৰে, আপুনি ঘৰত বহি থাকক। গান বনাই মক্কেলামি কৰিবলৈ কি দৰকাৰ হে? আৰু আপুনি মোক এটা কথা কওকচোন, আপোনাৰ খেতি আৰু প্ৰপ'জ মৰাৰ লগত সম্পৰ্ক কি আছে? কি সম্পৰ্কটো কি সেইটো কওকচোন। বাহ 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 বাহ, কি ডান্স, কি ডান্স, বাহ বাহ বাহ। যি দেখিছোঁ মই এওঁ ৰাকুদাক পিছ পেলাইহে এৰিব। গাঁৱত থাকো মই আও পুৰণি খেতি কৰো মই উদৰ পুৰাই দুসাঁজ মান খাওঁ ভঁৰাল ভৰাই থৈছো কাকো নকওঁ। দাদা, অ' চৰি ককা, ফাৰ্ষ্ট আপুনি মোক এটা কথা কওক। সোধা। আপুনি কি 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 ঘেণ্টা গান গাইছে হে? আপুনি যে ক'লে ভঁৰাল ভৰাই থৈছোঁ কাকো নকওঁ, আপোনাক কোনে সুধিছে কোনে? তাৰ নামটো এবাৰ মোক কওকচোন সেই মক্কেলটোৰ। চৰি মাফ কৰি দিব, ভুল হৈ গ'ল। আহু খেতি মই দেখা নাই, জুম খেতি কি মই শুনা নাই। কি? ঐ যাচোন যা, মোক খান্দনি কোঠা এখন লৈ আগে যা। আজি হয় ছেকেণ্ড ফুকন মৰিব, নহ'লে মই মৰিম। জয় মা কালী। কণ্ট্ৰল ভাই, কণ্ট্ৰল বহুত হৈ গৈছে। ছেকেণ্ড। আহিলো। কোৱা। আপুনি আহু খেতি কি দেখা নাই, জুম খেতি কি শুনা নাই? আপুনি পৃথিৱীতে আছেনে? আৰু আজিকালি আপোনালোকৰ নিচিনা মানুহৰ কাৰণে অসমীয়া গানৰ মূল্য নাইকিয়া হৈ গৈছে। কিবা এটা পালেই হ'ল আৰু গান বনাই দিয়ে, মুঠতে ফেমাছ হ'ব লাগে, ফেমাছ। চৰি ভুল হৈ গ'ল। নেক্সট টাইম নকৰোঁ আৰু। নাপায় দেই, নাপায়। চালা গৰমখনত ষ্টেচনত নাচিবলৈ লগাই দিছে। নাপায় দেই, নাপায়। গোটেই ক'লা মোলা পৰি গৈছেগৈ ল'ৰাকেইটা। আৰু এইবোৰ তোমাৰ চুলিয়ে নে? তুমিতো চাদৰ মেখেলা পিন্ধি নাচিব লাগিছিলে, জিন্স পেণ্ট কিয় পিন্ধি আহিলা? আৰু এইজনৰ চুলিত কোনে পিকালে ঠিকান নাই। থেংক ইউ ফ্ৰেণ্ডছ ভিডিঅ'টো চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ চেনেলৰ নতুন আপডেটখিনি আপুনি পাই থাকে।